আমাৰ অসমীয়া এখন মৰাণ সংস্কৃতিৰ আজি উৰুৱা বিহু আৰু উৰুৱা বিহুত আমাৰ গাঁওখনৰ পৰা ওচৰৰ এখন গাঁৱৰ নামঘৰৰ বাকৰিত আমি বিহুখন উৰুৱামগৈ। গতিকে আমি সমূহ অসমবাসী তথা ৰাইজলৈ বিহু উৰুৱক জনাই আজি বিহু সামৰণি মাৰি তাকে আপোনালোকলৈ দেখাবলৈ লৈছোঁ। আমাৰ এয়াই হৈছে পৰ্ব বিহু খোলাৰ পৰা নামঘৰৰ মজিয়ালৈ ওলাই যোৱা পৰ্ব। এয়াই হৈছে আমাৰ ৰঙালী উৎসৱ বিহু, মৰাণসকলৰ এক বৈশিষ্ট্য। আৰু এই বিহুতেই আজি শেষ দিন। আৰু শেষ দিনত আমাৰ সকলো ডেকা গাভৰু তথা ভাইটি ভণ্টি সকলোৱে একেলগে মিলি আমি নাচ গানত উপভোগ কৰোঁ। আমি শেষ পৰ্যায়ত নামঘৰৰ মজিয়াত আমি এই বিহুখনি গাই আমি এইবছৰৰ কাৰণে বিদায় জনাম। আমি এইফালে ডেকা গাভৰুসকলে এনেদৰে ঢোলৰ খুটত সৰু সৰু কণ ভাইটি ভণ্টিসকলে এনেদৰে নাচি আছে। আৰু আনফালে আমাৰ গাভৰু ছোৱালীসকলে আলহী অতিথি নচলাব তেনেকৈ নাচিব। এটা গাভৰু ছোৱালীসকল আমাৰ সকলো ৰৈ আছে। আমাৰ মাটিহাল পৰা বিহু আৰু দৰ্শকো আমাৰ ভালেখিনি আছে, যিখিনি আমাৰ গাঁৱৰে বোৱাৰীসকল বা আইতাসকলে আহে তাত নীলাজৰ বিহুখন খুব আনন্দৰে চলি থকাৰ অৱস্থাৰ মাজতে আমাৰ বৰষুণ আহি গ'ল আৰু ডেকাসকলে বৰষুণকো নেওচি খুব আনন্দ ফূৰ্তি কৰি আছে। আৰু সেই পিছফালে আমাৰ গাভৰু ছোৱালীসকল আলহী ডেকা ল'ৰাসকলে নচুৱাই আছে। বৰষুণ দি আছে যদিও এই বৰষুণক নেওচি আমাৰ ডেকাসকলে এনেদৰে তিতি তিতি নাচি আছে। আৰু আমাৰ যিসকল গাঁৱৰ বোৱাৰীসকল আছে তেওঁলোকে ছাতি লৈ চাই আছে। বৰষুণক নেওচি হ'লেও আমাৰ বিহুখনৰ অৰ্থাৎ নিয়ম, তথাপিও বৰষুণ দিছে যদিও আমি তেনেদৰেই সকলোৱে অৰ্থাৎ ফূৰ্তি পাই আছে, আনন্দ পাই আছে। এনেদৰে আমি আমাৰ মৰাণসকলৰ যি বিহু গছতলৰ বিহু, এই গছতলৰ বিহু আজি শেষ দিন বুলি সকলোৱে একেলগে আমি
আছে আমাৰ ঘৰৰ পদূলিত ঘৰৰ গৃহস্থৰে এনেদৰে তামোলৰ ভাগ এটা লৈ অৰ্থাৎ তামোলৰ গাঁঠি লৈ বিহুৱা ডেকা গাভৰুসকলক সেৱা আগবঢ়ায় অৰ্থাৎ তামোলৰ গাঁঠি এটা আগবঢ়ায় আৰু ডেকাসকলে এই তামোলৰ গাঁঠিটো অৰ্থাৎ বিহুৰ বিদায়ী জনাই সকলোকে আশীৰ্বাদ কৰি তামোলৰ গাঁঠিটো উঠাই লোৱা হয় আৰু আমি সকলোৱে এই তামোলৰ গাঁঠিসমূহ নামঘৰৰ মজিয়াত অৰ্থাৎ নামঘৰৰ ভকতবৃন্দসকলক দিয়া হয় আৰু ভকতসকলক সেৱা কৰি আমাৰ বিহুৰ বিদায় জনাই আমি এই বছৰৰ কাৰণে বিদায় জনোৱা হয়। হৈছে আমাৰ মৰাণসকলৰ নামঘৰ আৰু এই নামঘৰ মজিয়াতে আজি আমাৰ বিহুখন শেষ। তাতে নামঘৰ মজিয়াতে সকলোৱে আমি অকণমান ফূৰ্তি কৰিম আৰু এই নামঘৰ মজিয়াৰ পৰাই এই বছৰৰ বাবে আমাৰ বিহুখন আনন্দ পৰিব। অহা বছৰ আকৌ এই বহাগত আমি বিহু পতাই যাম। এক বছৰৰ বাবে আমি এই বিহুখন মৰাণসকলৰ বিহু এই নামঘৰ মজিয়াতে আমি শেষ কৰিম। শেষত নামঘৰত ভকতে আমাক চাউল দিয়ে আৰু সকলোৰ পৰা অৰসিণা লৈ আমি সেৱা জনাই সকলোৰ পৰা বিদায় মাগোঁ এই বছৰৰ কাৰণে।